যি পুৰণি বছৰত অখিলতা তই প্ৰতিবাদ কৰিছিলি সেই বছৰটো আজি নাই। নতুন ৰং চাবলৈও তই নেদেখিলি 1 জানুৱাৰী আকাশ। জানুৱাৰীৰ কথা বাদেই দিলোঁ, ইংৰাজী বছৰহে একো কথা নাছিল। বছৰেকৰ ভোগালীত পত্নীয়ে বনোৱা পিঠা এটাও মুখত গুজিবলৈ নাপালি। তোৰ লগৰ ৰাস্তাত প্ৰতিবাদ কৰা সকলো আজি নতুন বছৰ নতুন আকাংক্ষাক লৈ ব্যস্ত। সিহঁতে চব নিজৰ আই পত্নী নিজৰ সন্তানৰ লগত, কেৱল নাই তই নাই তোৰ মাৰ লগত, পত্নী পুত্ৰৰ লগত। কাৰাগাৰৰ লোহাৰবোৰে তোৰ একোটা তাৰিখ। প্ৰতিবাদ সিহঁতেও কৰিছিল, আছিল সিহঁতেও আৱেগিক সংগ্ৰামী। কোনোবাজন এতিয়া শিল্পী, কোনোবাজন অভিনেতা, কোনোবাজন বাদ দে থ। তইহে হৈৰলি আজিও মাওবাদী। কিয় ইমান যাতনা নিজৰ আইক ৰক্ষা কৰিবলৈ গৈ? কিয় বাৰে বাৰে তোৰ জীৱনৰ এটা বছৰ নষ্ট হৈ যায়? তোৰ হৈ কথা ক'বলৈ আজি এজনো শিল্পী এজনো সাহিত্যিক নাই। কোনোৱে কয় সেই আন্দোলন এক ইমোচন। 5জনী আই পুতেকৰ মৰম কৰা সেই আন্দোলনক কোনখন মুখেৰে সিহঁতে ইমোচন বুলি ক'ব পাৰে? তোৰ হৈ অসমীয়াই মান নামাতিলে কি হ'ল? তোৰ লগত আছে দীপাঞ্জলৰ লগতে সেই মোৰ এই সমগ্ৰ তেজৰ আশীৰ্বাদ। বাট চাই আছো তোলৈ অখিলদা, চাই আছে বাট তোৰ আয়ে মিডিয়াৰ আগত কান্দি কান্দি কয় সি দুখ কৰা নাই। কিয় তাক তহঁতে ধৰি থৈছ? তাক উলিয়াই দে, তাৰ কোনো দুখ নাই, তাৰ কোনো দুখ নাই। অখিলৰ গাত কোনো দুখ নাই।